मुसलपुराव बाक्सा जिल्ला फरायसा आफादा बेसेन बांनायनि हेंथायै हानजा सुनाय हाबाफारि लादों। बाक्सा जिल्लानि मुसलपुराव दिनै बाक्सा जिल्ला फरायसा आफादा खुद्रि सारनानै हानजा सुनाय हाबाफारि लादों। गोनांथार मुवा बेसादनि बेसेन बांनायखौ सरासनस्रा रायजो राजाफोरनि सायाव जाबसिनना होनाय बिजेपि सरकारखौ गोख्रों रावजों निन्दा होदों फरायसा आफादा। सरकार এখন এনেকুৱা এখন চৰকাৰ যিখন চৰকাৰ এখন নিৰজ্য চৰকাৰ আৰু ৰঞ্জিত দাস যোগান মন্ত্ৰী যে আপোনালোকে চাই যদি দেখে আজি দিন মাহ বুলি কথা নাই ঘণ্টাৰ ঘণ্টা মানে বস্তুৰ দামৰ যিটো পাৰ্থক্য আপোনালোকে যাতে পেট্ৰল ডিজেলৰ দাম আজি মানে 100 টকাতকৈও বেছি হ'ল। बाक्सा जिल्ला फरायसा आफादनि मावख'निफ्राय जागायजेननाय बे हानजा सुनाय हाबाफारियाव सोमावसारगिरिफोरा गिबि मन्त्रि हाय हाय जगायथाय मन्त्रि रन्जित दास हाय हाय स्ल'गान होनानै सोमोखांहोदों। सरकारा सानफ्रोमबो बांबोबाय थानाय बेसेन बांनायखौ दबथायनायाव फेलें जादों होननानै बिथाङा बुंनायजों लोगोसे फैगौ समाव बेसेन बांनाया होबथा जायाब्ला सरकारनि हेंथायै गोख्रोंसिनै सोमावसारनाय हाबाफारि लानाय जागोन होननानै सांग्रांथि होयो दैदेनगिरिया। বস্তু বাহিনীৰ দাম ইন্ধন গেছৰ দাম ঘৰুৱা সামগ্ৰীৰ যিবিলাক দাম এইবিলাক যাতে হ্ৰাস কৰে তাৰে প্ৰতিবাদত আজি বাস্কা জিলা ছাত্ৰ সন্থাই আমি বিভিন্ন সংগঠনৰ সহযোগত আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু পৰৱৰ্তী সময়ত অহা 6 তাৰিখে প্ৰতিখন আঞ্চলিকে ইয়াত ধৰ্ণা কাৰ্যসূচী হ'ব আৰু পৰৱৰ্তী সময়ত সদন ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে বা আমি স্থানীয় সংগঠন হিচাপে কেনেকুৱাকৈ পাৰোঁ তেনেকুৱা ধৰণৰ আমি প্ৰতিবাদ অব্যাহত ৰাখিম। दिनैनि बे हानजा सुनाय हाबाफारियाव बाक्सा जिल्ला आसुनि नेहाथारि अमरेन्द्र फाटक बाक्सा दखरा फरायसा आफादनि नेहाथारि हरि कृष्ण फाटक मोनजों लोगोसे गरखा फरायसा आफादनि मावथिफोराबो बाहागो लायो। আমি দেখিছোঁ প্ৰেক্টিকেল কথাটো যে সদন ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহী সভাই সমগ্ৰ অসমৰ আজি জিলা সদৰ আমিও বাস্কা জিলা ছাত্ৰ সন্থাই আজি আপোনালোকে জানে মানে চৰকাৰ এখন এনেকুৱা এখন চৰকাৰ যিখন চৰকাৰ এখন নিৰজ্য চৰকাৰ আৰু ৰঞ্জিত দাস যোগান মন্ত্ৰী যে আপোনালোকে চাই যদি দেখে আজি দিন মাহ বুলি কথা নাই ঘণ্টাৰ ঘণ্টা মানে বস্তুৰ দামৰ যিটো পাৰ্থক্য আপোনালোকে যাতে পেট্ৰল ডিজেলৰ দাম আজি মানে 100 টকাতকৈও বেছি হ'ল আৰু খাদ্য সামগ্ৰী আপোনালোকে মিঠাতেল দালিৰ পৰা আৰম্ভ কৰি পিঁয়াজৰ পৰা আৰম্ভ কৰি আমাৰ ঘৰুৱা যিখিনি ইন্ধন গেছ এই ইন্ধন গেছবিলাকৰ প্ৰতি চাই যদি মানে প্ৰতিটা ঘণ্টাত বস্তুবিলাকৰ দাম পাৰ্থক্য দেখিবলৈ পোৱা গৈছে আৰু অসমত এনেকুৱা এটা সময় যে আমি বিচাৰিছিলোঁ যে চৰকাৰখনে যে অসমৰ মানুহৰ বা সমগ্ৰ ভাৰতবৰ্ষতে খাদ্য সামগ্ৰী যিবিলাক আমাৰ খাদ্য সামগ্ৰী বস্তুবিলাকৰ দাম মূল্যবৃদ্ধি হ্ৰাস কৰিব কিন্তু আমি দেখিছোঁ যে আজি তাৰিখত আমাক কৈ সদন ছাত্ৰ আন্দোলন কৰা এটা সংগঠন আচলতে আছো বা সদন ছাত্ৰ আন্দোলন কৰা এটা সংগঠন নহয় আমি হ'ল জনসাধাৰণৰ লগত থকা সংগঠন ৰাইজৰ লগত থকা সংগঠন আমাৰ অভাৱ অভিযোগৰ কথা আমি দাবী সাব্যস্ত কৰিমেই আৰু আমি সেইকাৰণে কৈছোঁ যে সদন ছাত্ৰ সন্থাই আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা সত্যাগ্ৰহ আমি ক'ব বিচাৰিছোঁ যে আমাৰ অসমৰ মানুহৰ যে খাদ্য সামগ্ৰী পেট্ৰল ডিজেলৰ হ্ৰাস কৰে আমি দাবী সাব্যস্ত কৰিছোঁ। মুখ্যমন্ত্ৰী যোগান মন্ত্ৰী আচলতে আছে বিজেপি চৰকাৰখনে কি কৰিব বিচাৰিছে নাজানো যে তেখেতসকলৰ কথা আৰু কামৰ পাৰ্থক্য আমি দেখিবলৈ পাইছোঁ যে কৈছিল যে মানে নিৰ্বাচন আহিব নিৰ্বাচনৰ আগে কৈছিল যে অসমৰ মানুহৰ মানে খাতি খোৱা মানুহৰ বা সমস্যাবিলাক আমি মানে পুংখানুপুংখ মানে সমাধান কৰিম কিন্তু আমি দেখিবলৈ পাইছোঁ যে প্ৰেক্টিকেল কিছুমান কথা আপোনালোকে চাওক যে আজি আমি আন্দোলন কিয় কৰিব লগা হ'ল যে আজিৰ তাৰিখত আপোনালোকে পৰহিলৈকে মানে প্ৰতিটা মুহূৰ্তত প্ৰতিদিনে যে পেট্ৰল ডিজেলৰ সামগ্ৰীৰ বা ইন্ধন গেছৰ দাম বা খাদ্য সামগ্ৰীৰ দাম আপোনালোকে পাৰ্থক্য দেখিছে গতিকে আমি এই প্ৰতিবাদৰ কাৰ্যসূচীৰ দ্বাৰা আমি দাবী সাব্যস্ত কৰিব বিচাৰিছোঁ বা জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে যাতে কালিৰ পৰা যে বস্তু বাহিনীৰ দাম ইন্ধন গেছৰ দাম ঘৰুৱা সামগ্ৰীৰ যিবিলাক দাম এইবিলাক যাতে হ্ৰাস কৰে তাৰে প্ৰতিবাদত আজি বাস্কা জিলা ছাত্ৰ সন্থাই আমি বিভিন্ন সংগঠনৰ সহযোগত আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু পৰৱৰ্তী সময়ত অহা 6 তাৰিখে প্ৰতিখন আঞ্চলিকে ইয়াত ধৰ্ণা কাৰ্যসূচী হ'ব আৰু পৰৱৰ্তী সময়ত সদন ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে বা আমি স্থানীয় সংগঠন হিচাপে কেনেকুৱাকৈ পাৰোঁ তেনেকুৱা ধৰণৰ আমি প্ৰতিবাদ অব্যাহত ৰাখিম আৰু মই ভাবোঁ পৰৱৰ্তী সময়ত ইয়াতকৈ আৰু ভয়াবহ আন্দোলন গঢ়ি তোলা হ'ব গতিকে আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰাই মই এই মুখ্যমন্ত্ৰী যোগান মন্ত্ৰী বা ইণ্ডিয়া গভৰ্ণমেণ্টক বিজেপি চৰকাৰখনক আমি সুকিয়াই দিব বিচাৰিছোঁ যাতে এই আজিৰ পৰা যাতে আমি খাদ্য সামগ্ৰীৰ দাম বা আমাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম
2022-2023 सोलोंथाइ बोसोरनि थाखाय चिरां जिल्लानि बेंटलाव थानाय मोनसिम सिब्राय इंलिश स्कुलाव नार्सारिनिफ्राय थाखो 8 सिम फरायसाफोरनि मुं थिसननाया सोलिगासिनो। बे फरायसालियाव हौवासा आरो हिन्जावसाफोरनि आलादायै थानायनि राहानि थाखाय हस्टेलनि खाबु दङ। गोजौ सोलोंथाइ लानाय रोंगौथि गोनां आरो मोजां फोरोंथाइ मोननाय फोरोंगिरिफोरनि गेजेरजों बे स्कुलाव फरायसाफोरनो सोलोंथाइ होनाय जायो। Computer and Science Laboratory, Games and Sports, Physical Education, Smart Class, Art and Music Class, Coaching आरो टिउसननि खाबुखौ बे स्कुलाव मोननो हागोन। गोग्गो आरो गुन गोनां सोलोंथाइ मोनहोनायनि थाखाय मोनसिम सिब्राय इंलिश स्कुलाव मुं थिसननायनि खाबुखौ लादो। आबुङै मिथिनो थाखाय 99548 52542 94357 59226 आरो 60018 99387 मबाइल नाम्बाराव फोनांजाब खालामनो हागोन।